নমস্কাৰ আপোনালোক সকলোলৈকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি হ'ল সোমবাৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি আৰু আমি গৈ আছোঁ আজি শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰলৈ। এয়া মোৰ ভাইটি আৰু এয়া আমাৰ ঘৰৰ ওচৰৰে এটা সৰু ভাইটি মা স্কুললৈ আমি তিনিটা শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰলৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টিৰ দ্বাৰা বহুতখিনি চাই থাকিব শেষলৈকে। আমি ৰাতিপুৱাই অহা কাৰণটো হ'ল যিহেতু আমি দিনটো থাকিব নোৱাৰিম আঠখিলীয়া নামঘৰত, ৰাতিপুৱাই সোনকালে গৈ চাকি গছ জ্বলাম আৰু সোনকালে গুচি আহিম 9 মান বজাত ঘৰ পোৱাকৈ। আৰু আজি আমাৰ ঘৰলৈ মিস্ত্ৰী আহিব কাম বন কৰিবলৈ, আমিও যোগালী হিচাপে কাম বন কৰি থাকিব লাগিব। সেইকাৰণে ৰাতিপুৱাই সোনকালে আহিছোঁ, মানে অলপমান থাকি মেলি 9 বজাত ঘৰ গুচি আহিম আৰু আঠখিলীয়া নামঘৰলৈ প্ৰায় 9 মান কিলোমিটাৰ হ'ব আৰু আমি এতিয়া আহি শ্ৰী শ্ৰী পুৰণি আঠখিলীয়া নামঘৰ পামগৈ আৰু অলপমান গ'লেই আপোনালোকক ভিডিঅ'টোৰ দ্বাৰা পুৰণি আঠখিলীয়া নামঘৰ গেটখন দেখাবলৈ চেষ্টা কৰিম। আৰু মোৰ ইউটিউব চেনেলত যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে ছাবস্ক্ৰাইবাৰটোলৈ চাই মোৰ নেক্সট ভিডিঅ'ত যিটো মই ৰিচেণ্ট আপলোড কৰিছিলোঁ সেইটোত ইমান এটা ভিউজ অহা নাই, যি কি নহওক তথাপিও ঘৰৰ পৰা আহি এতিয়া শ্ৰী শ্ৰী পুৰণি আঠখিলীয়া নামঘৰ গেট পাই গ'লোহি আৰু ইয়াৰ পৰা 2 কিলোমিটাৰমান গ'লে নামঘৰ পায় শ্ৰী শ্ৰী পুৰণি আঠখিলীয়া নামঘৰ। আৰু মই যিহেতু এতিয়া পেণ্ট পিন্ধি আহিছোঁ তাত গৈ দোকানত চুৰিয়া ল'ম, ধুনীয়াকৈ গামোচা লৈ আহিছোঁ, তাত ধুনীয়াকৈ চুৰিয়া গামোচা পৰিধান কৰি নামঘৰৰ ভিতৰত ধুনীয়াকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আশীৰ্বাদ কৰিব, লাইক কৰি থাকিব ভিডিঅ'টো, কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নাপাহৰিব কৰিবলৈ। এতিয়া যাওঁ, আমি নামিছিলোঁ হ'লে এইখিনিতে দলঙৰ ওচৰত, এইফালে হ'ল নামঘৰ গেট আৰু আমি এতিয়া যাওঁ। নদীখন দেখাই দিবলৈ কৈছে, পাহৰিছোঁ। ভাইটিয়ে মোক চিঞৰি মাতিছে নদীখন দেখাই দে বোলো, নদীখন দেখাই দিছোঁ। এইখন হ'ল পুৰণি আঠখিলীয়া নামঘৰ ওচৰত থকা এখন নদী দলং, ধুনীয়া লাগিছে। দুদিনমান আগত ৰং কৰিছে, হালধীয়া ক'লা ৰং মাৰি দিছে দলঙত, য়েল্ল' এণ্ড ব্লেক। এইফালে পানী আছে ধুনীয়াকৈ, হালধীয়া এণ্ড ব্লেক, ধুনীয়া লাগিছে। আৰু আমি এতিয়া যাওঁ, এইফালে গাড়ী গৈ আছে, আমি এইফালে যাম এতিয়া। ইয়াৰ পৰা মাত্ৰ 5 কিলোমিটাৰ হ'ব, 5 কিলোমিটাৰ যাওঁ হ'ব এতিয়া, ব'লক। ৰাতিপুৱা দৃশ্য চাওক ভিডিঅ'টিৰ দ্বাৰা। আঠখিলীয়া নামঘৰলৈ আহি তাৰমানে এখন ডাঙৰ পথাৰ দেখিবলৈ পোৱা যায়, ডাঙৰ এখন পথাৰ দেখিবলৈ পোৱা যায়। ৰাতিপুৱা দৃশ্য চাওক ভিডিঅ'টিৰ দ্বাৰা। এটা ফিল্মীয়া বতাহ মাৰি আছে, ধুনীয়াকৈ এতিয়া বয়স হোৱা নাই বাৰু স্কুটিখনত, তথাপি ইয়াক চলাবলৈ দিছোঁ, যিহেতু চলা মন কৰি আছিলে। মোৰ চলা টেনশ্যন নাই, খালি হেলমেটটো পিন্ধি আহিব লাগিছিলে, হেলমেটটো খালি পিন্ধি অহা নহ'ল, যিহেতু ঘৰৰ স্কুলতে। দূৰলৈ গ'লে হেলমেট পিন্ধি যাম আৰু টেনশ্যন নাই বাৰু, লাইচেঞ্চ আছে। শ্ৰী আঠখিলীয়া নামঘৰলৈ সোমোৱা প্ৰথমতে এখন গেট পাই গ'লোহি আৰু এইফালে লিখা আছে পবিত্ৰ ভাদ মাহৰ উপলক্ষে শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰলৈ অহা ভকত বৈষ্ণৱ আৰু ভক্তবৃন্দলৈ আদৰণি জনাইছে। পবিত্ৰ ভাদ মাহৰ উপলক্ষে মানে আদৰণি জনাইছে ভকত বৈষ্ণৱলৈ, ভক্তবৃন্দসমূহলৈ। আৰু আমি এতিয়া গেটখন পাই গ'লোহি শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ, সোমাই যাম এতিয়া। এতিয়া আছোঁ শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰত আৰু ধুনীয়াকৈ চুৰিয়া গামোচা পৰিধান কৰি ল'লোঁ আৰু হাতত চাকি, তেল, ধূপ, জুইচলা এইবিলাক লৈ নামঘৰ ভিতৰলৈ গৈ আছোঁ আৰু চাকি গছ জ্বলালোঁ। তাৰপৰা ভিডিঅ'টোৰ দ্বাৰা আপোনালোক সকলোকে দেখুৱাই আছোঁ। আঠখিলীয়া নামঘৰ মূল দুৱাৰ যিহেতু পাই গ'লোহি আৰু আহক আপোনালোকো লৈ যাম ভিতৰলৈ, আমি লগতে সোমাই যাম, আহক ভিতৰলৈ।
চাকি বন্তি জ্বলাই যিহেতু মোৰ হৈ গ'ল আৰু ইয়াত এটা ঐতিহ্যমণ্ডিত পুখুৰী আছে ইয়াত মাছ আছে ডাঙৰ ডাঙৰ কাছ আছে ইয়াত এতিয়া মাছ কাছক খুৱাবলৈ বিস্কুট লৈ আহিছোঁ বিস্কুটটো খুৱাম এতিয়া মাছ কাছক আমি তিনিও ভাই এতিয়া নামঘৰ চৌহদতে বহি আছোঁ ভোকো লাগিছে কিবা এটা খাবগৈ লাগিব দোকানত গৈ কিবা এটা খামগৈ বাৰু কিবা এটা খাব লাগিব আৰু ফটো চটো মাৰি আছোঁ চেলফি লৈ আছোঁ তেনেকৈ ভিডিঅ' কৰি আছোঁ আমাৰ পাৰ্টনাৰটো তেনেকৈ যে ভগৱানৰ লগত চেলফি এটা ল'বলৈ আছেই এইফালে ভক্তপ্ৰাণ ৰাইজসমূহ আহি আছে সকলো আহি আছে সকলো আহি আছে সকলো ৰাইজ এতিয়া যিহেতু 7টা বাজিছে 7টা যিমানখিনি মানুহ হৈছে দিনত মানে আৰু তাতকৈ বেছি হ'ব আৰু শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ হ'ল 8টা খেল লগ লাগি 8টা কুৰি বুলি কয় 8টা খেল লগ লাগি আঠখিলীয়া নামঘৰ হৈছে আঠখিলীয়া নামঘৰৰ কথা আপোনালোকে বিশেষভাৱে জানিবলৈ হ'লে ইণ্টাৰনেটত আপোনালোকে চাৰ্চ কৰিলে বহু তথ্যসমূহ পাব এতিয়া মই বিশেষ তথ্যসমূহ ক'বলৈ নাযাওঁ কিন্তু প্ৰসাদ নিবলৈ গৈ আছোঁ প্ৰসাদ লৈ আহিলোঁ ইয়াৰ প্ৰসাদ কল পলিথিন এনেকৈ দি পঠিয়াইছে এতিয়া কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ নেপাই পেলাব ভিডিঅ' কৰি থাকোঁতে পৰি গৈছে এতিয়া গাড়ী টিকেট ভৰাই দিছোঁ ধুনীয়াকৈ ঘৰতে খামগৈ আৰু আহি গ'লোঁ পাৰ্কিং প্লেচটো আপোনালোকক দেখালে হয়তো আচৰিত বহুত ডাঙৰ পাৰ্কিং প্লেচ গাড়ী দেখিলে কিমান ভাগ হৈছে পাৰ্কিং প্লেচ বাইক চাৰিচকীয়া চব অলৰেডি ভৰ্তি হৈ গৈছে আৰু আছে বাৰু বহুত ডাঙৰ মানে পাৰ্কিং প্লেচটো মানে এইফালে পেচাবৰ ঘৰো আছে গা ধোৱা ঘৰ এইফালে গাড়ী দেখিছে যে বেক চাইড আছে গাড়ী এইটোৱে হ'ল পাৰ্কিং প্লেচ এইফালে চাফ চিকুণ কৰি আছে বহুত ডাঙৰ আৰু যি পাৰিলোঁ যি নোৱাৰিলোঁ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক আঠখিলীয়া নামঘৰৰ কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিলোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু ভুলবিলাক আঙুলিয়াই দিব কমেণ্ট বক্সত জনাই দিব যিটো সময়ত পশ্চিমীয়া সংস্কৃতিৰ লোকবাদ্যসমূহে আমাৰ বজাৰ দখল কৰিবলৈ চেষ্টা কৰিছে আৰু ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে সেই সময়ত আমি আমাৰ থলুৱা লোকবাদ্যসমূহ জীয়াই ৰাখিবলৈ পবিত্ৰ আঠখিলীয়া নামঘৰলৈ আহিছোঁ আৰু ইয়াত এখন বিপণী লৈছোঁ যাৰ জৰিয়তে আমি আমাৰ ভক্তপ্ৰাণ ৰাইজক আমি জনাব বিচাৰিছোঁ যে আমাৰ যিমানবোৰ থলুৱা লোকবাদ্য আছে তেওঁলোকে সেই থলুৱা লোকবাদ্যসমূহ তেওঁলোকে চিনাকি হওক আৰু চিনাকি হোৱাৰ লগতে আমাৰ উঠি অহা প্ৰজন্মক তেওঁলোকে যে আহ্বান জনায় যে আমাৰ এই থলুৱা লোকবাদ্যসমূহ তেওঁলোকে বজাবলৈ শিকিব লাগে আৰু এইবোৰৰ দ্বাৰা আচলতে আমাৰ সংস্কৃতি জীয়াই থাকিব এটা জাতিৰ চিনাকি হৈছে তেওঁলোকৰ সংস্কৃতি আৰু এই সংস্কৃতিৰ গুৰি ধৰোঁতাই হৈছে এই বাদ্যসমূহ জীয়াই ৰখাৰ দায়িত্ব আমাৰ প্ৰতিজন অসমীয়া সেয়ে আমি চেষ্টা কৰিছোঁ আৰু এই বৈষ্ণৱপ্ৰাণ ভক্তৰ মাজলৈ আহিছোঁ আমি আমাৰ যিমানবোৰ থলুৱা লোকবাদ্য আছে সেই থলুৱা লোকবাদ্যসমূহ নিৰ্মাণ কৰিছোঁ নিজে আৰু লগতে আমি বাদ্যসমূহ ৰাইজক আচলতে বিক্ৰীৰ জৰিয়তে আমি মিলাবলৈ আহিছোঁ আমি এতিয়া পৰঠা খাই আছোঁ পৰঠা খাই বৈ পৰঠা খাই আছে মোৰ ভাইটি আৰু আমাৰ লগত আপোনাৰ এনেকৈ খাই লওঁ